নমস্কাৰ বন্ধুসকল, মিষ্টাৰ জে নামৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই দুটামান বিশেষ কথা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু কথাবোৰ আপোনালোকে গম পাবই, মই কৈ থাকিম কথাবোৰ, মই আপোনালোকক ক'ম কি কথাৰ কাৰণে মই ভিডিঅ'টো কিহৰ কাৰণে মই বনাইছোঁ। আজিকালি আমাৰ নতুন জেনেৰেশ্যনৰ ল'ৰা বা ছোৱালী হওক, প্ৰায়ে মই দেখা পাওঁ কম বয়সতে আপোনাৰ 14-15 বছৰীয়া এনেকুৱা ধৰক, আপোনাৰ জাষ্ট ক্লাছ 8, 9, 10 এনেকুৱা, বেছি বয়সৰ ল'ৰা নহয় দেই, তেনেকুৱা বয়সত কি কৰে, খুব ড্ৰিংকছ কৰে, আজিকালি খুব নিচা কৰে। মই আপোনাৰ ৰিচেণ্ট কালি মই দেখা পালোঁ, আপোনাৰ মই পেট্ৰল পাম্পত যাওঁতে একচুৱেলি কি হৈছে, তাতে মানে দুজন ল'ৰা আহিছে, দুজন নহয় একচুৱেলি তিনিজন ল'ৰা, কিন্তু মদ খোৱা নাই, একচুৱেলি ড্ৰাগছ লৈ আহিছে চাগে। তো সিহঁতকেইটা পূৰা নিচা, মানে চকুটো আপোনাৰ পূৰা এনেকৈ মোহাৰি পেলাই মানে একদম বেলেগ এটা মানে ৰিয়েকশ্যন আৰু দেই, নাচি বাগি পূৰা এনেকুৱা মানে মাতাল হৈ আছে নিচাত। তো পিছত আৰু দুজন ল'ৰা আহিলে, সেই দুজন ল'ৰাই ড্ৰিংকছ কৰি আহিছে, আহি পেলাই ডাইৰেক্ট কৈছে, এইকেইটা হাল্লা কৰিছে, এই কি হাল্লা কৰি আছোঁ, পূৰা কাজিয়া মানে। বেছি বয়সৰ নহয়, ভাইটি হয় মোৰ, একচুৱেলি আপোনাৰ বেছিতকৈ বেছি হৈছে 14-15 বছৰ আৰু খুব বেছিকৈ বেছি 20 বছৰ মানে, এনেকুৱা বয়সৰ ল'ৰা, আৰু কাজিয়া মাৰে, পূৰা কাজিয়া আপোনাৰ। তো ইমান সৰু বয়সত যদি এতিয়াৰ পৰা এনেকৈ যদি তোমালোকে মদ খাই থাকা, পিছলৈ কি হ'ব বাৰু? তো এনেকৈতো নহয় ন, যে এতিয়া তুমি মদটো আছে, দোকানত আছে, মদটো লৈছা, খাইছা, নিচা কৰিছা, য'ত ত'ত কাজিয়া কৰিছা, কিবা কৰিছা, আৰু নিজৰ মা দেউতাৰ কথা চিন্তাটো নকৰাই, এনেকৈ হয় নেকি? মানে জীৱনটো এনেকৈ যাবগৈ নেকি? মানে এনেকৈ পাৰ কৰিম বুলি ভাবিছা নেকি? এনেকৈ আৰু মানুহে যদি মদ খাই থাকে, এনেকৈ সৰুতে যদি এনেকুৱা কৰে, এতিয়া মোৰ এজন বেষ্ট ফ্ৰেণ্ড আজি অলপ দিনৰ পৰা মই দেখি পাই আছোঁ, ধৰক আপোনাৰ আমি সৰুৰ পৰা একেলগে ডাঙৰ হয়, সি মানে আপোনাৰ ড্ৰাগছ এডিক্টেড হৈ গ'ল, পূৰা ড্ৰাগছ লৈ থাকে। এতিয়া এই ড্ৰাগছ নল'লে তাৰ এনেকুৱা, মই তাক কৈছোঁ কেইবাবাৰ কৈছোঁ, এইবিলাক বাদ দে, কিবা এটা কামত সোমা, এতিয়া তেনেকৈ পাৰ্ট টাইম কিবা এটা কাম এটা কৰি থাক, আৰু নিজৰ কৰি থাকচোন বাৰু, চাকৰি নাই বুলিয়ে বা কিবা এনেকৈ বুলিয়ে আৰু মদ খাই ড্ৰাগছ লৈ এনেকৈ কৰি থাকে নেকি মানুহে? মদো খায় সি, এতিয়া ড্ৰাগছ লৈ আপোনাৰ বেজি নল'লে তাৰ বোলে গাঁঠি বিষ, চকুৰ পানী ওলাই থাকে, নাকৰ পানী ওলাই থাকে তাৰ, ড্ৰাগছ নল'লে পূৰা এডিক্টেড হৈ গৈছে। মইতো লগেই এৰি দিছোঁ। আৰু তেনেকুৱা আৰু বহুত দেখা পাওঁ, কিছুমানে কি কৰে, চাকৰি নাই, মোৰ চাকৰি পোৱা নাই, মই জীৱনত চাকৰি নাপালোঁ, মই বহুত পঢ়িলোঁ, চাকৰি নাই পোৱা নাই, মই টেনশ্যনত আছোঁ, মই মদ খাম, মদ খাইছে। কোনোবা গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া কৰিছে, গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছে, গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি আহি পেলাই কি কৰিছে, মদ খাই আছে। কোনোবা ঘৰত কিবা এটা লাগিছে, কাজিয়া কৰিছে, মদ খাই আছে। এনেকৈ যদি মদ খাই থকা যায়, এনেকৈ যদি নিচা কৰা হয়, মই মদক বেয়া বুলি নকওঁ, মদটো আপোনাৰ বিক্ৰী আছে, আপোনাৰ ৱাইন শ্বপ আছে, চৰকাৰে লাইচেঞ্চ দিছে, মদ বিক্ৰী কৰিছে, এতিয়া মদত লিখা আছে যে সুস্বাস্থ্যৰ বাবে হানিকৰ। মদ খাব আছে, খাওক, কেতিয়াবা খাওক, কাটচিত, কেতিয়াবা অকণমান কিবা এটা ফেষ্টিভেল আছে, কিবা এটা আছে, অকণমান খালে হৈ গ'ল। সদায় যদি তেনেকৈ মদ খায়, মানে ড্ৰাগছ লয়, ভাং খায়, নিচা কৰে, কি হ'বগৈ মানে লাষ্টত? মই প্ৰায় আপোনাৰ নিচা কৰিছিলোঁ মাজতে, মই আপোনাৰ মদ খাব লৈছিলোঁ কেইদিনমান, খাই পেলাই মোৰ গৈ পেলাই লাষ্টত ফেটি লিভাৰ হ'লগৈ, কলেষ্ট্ৰল হাই হৈ গ'ল, এনেকৈ প্ৰব্লেম হৈ গ'ল মোৰ। ডক্টৰে কৈছে তুমি এইবোৰ নাখাবা, যদি খাইছিলাও বাদ দিয়া, এনেকৈ মানে মোৰ অলপ প্ৰব্লেম, মানে মোৰ গাটো মই নিজেই মানে চেঞ্জেছ পাইছোঁ। মই ড্ৰিংকছ কৰিছিলোঁ কেইদিনমান, তো লগৰ লগত তেনেকৈ খোৱা হয়, বা ক'ৰবাত পাৰ্টি কিবা ফেষ্টিভেল থাকিলে তেনেকৈ খোৱা হয়, খাই পেলাই মোৰ কি হ'ল, মানে মোৰ গাটো ভাল লগা নাই, মই গৈ পেলাই মেডিকেলত টেষ্ট কৰিলোঁ, টেষ্ট কৰোঁতে ওলাইছে কি মোৰ ফেটি লিভাৰ অলপ হৈছে, কলেষ্ট্ৰল হাই হৈছে, তো এনেকৈ মোৰ মানে কিবা কিবি ইউৰিক এচিড বাঢ়িছে, কিবা হৈছে। তো ডক্টৰে মোক ক'লে যে তুমি এইবিলাক যদি খাইছাও এতিয়া বন্ধ কৰি দিয়া, নাখাবা আৰু। মই তেতিয়াৰ পৰা খোৱা বন্ধ কৰি দিলোঁ, খোৱা নাই। এতিয়া মই আকৌ এবাৰ টেষ্ট কৰি চাম বা কিবা হয়, কিবা ইম্প্ৰুভ হৈছে নাই, মই মদ খোৱাৰ কাৰণে বেলেগ কিবা কাৰণে নাজানো। আজিকালিতো বেমাৰ আপোনাৰ বহুত কাৰণত হয়, আপোনাৰ মদ বুলিয়ে নকওঁ মই, চব্জি পাচলি চবতে আপোনাৰ সাৰ মেডিচিন ইউজ কৰাৰ ফলত মানুহৰ বহুত বেমাৰ হৈ আছে। তো মানে এনেকুৱা নহয় যে আপুনি সেইবুলি জীৱনটোত আপুনি চাকৰি পোৱা নাই, মদ খাইছে, আপুনি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছে, ব্ৰেকআপ হৈছে, আপুনি মদ খাইছে, আপোনাৰ মা দেউতাই ঘৰত কিবা এটা কৈছে, মদ খাইছে, আপুনি মদটোক আপুনি সুযোগ হিচাপে ব্যৱহাৰ কৰিছে। আজিকালি এনেকুৱা হৈছে যে নাই মোৰ এনেকুৱা হ'ল, মোৰ ঘৰত কাজিয়া লাগিছে, মই আজি মাল খাম, মই আজি মদ খাম,
মোৰ ঘৰত কিবা এটা হৈছে, মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মোৰ কাজিয়া লাগিছে, তাই বেলেগৰ লগত বিজি পাইছোঁ, মই টেনশ্যন, কাজিয়া কৰিলে দুটাই মদ খা চুৰ কৰি দিলে। পিছলৈ গৈ পেলাই কি হ'বগৈ? কাৰোবাৰ লিভাৰ বেয়া হৈ গ'ল, কাৰোবাৰ কিডনী বেয়া হ'ব, কাৰোবাৰ কিবা ফেটি লিভাৰৰ প্ৰব্লেম হ'ব, যেনেকৈ মোৰো হৈছিলে, কাৰোবাৰ হাৰ্ট এটেক হ'ব, কলেষ্ট্ৰল বাঢ়ি যাব। তো পিছত লাইফটো কি হ'ব মানে? এতিয়াৰ পৰা যদি এনেকৈ কৰা হয়, সৰু সৰু ল'ৰা বিশেষকৈ মোৰ এইবোৰলৈ মোৰ বেছি ভয় লাগে। বুজাবও নোৱাৰি, আপুনি বুজাব গ'লেও আজিকালি কাজিয়া কৰে মানুহে। আপুনি মানুহৰ লগত আপুনি যে তুমি কিয় মদ খাইছা বুলি ক'ব নোৱাৰে, তোৰ পইচা খাইছোঁ নেকি বুলি ক'ব, তোৰ বাপেৰৰ পইচা খাইছোঁ নেকি বুলি ক'ব। বুজাবও নোৱাৰে, বুজালেও বেয়া পাব। আৰু মানে বেয়াও লাগে, নিজৰ ভাইটিৰ নিচিনা। কালি মই যোনকেইটা ল'ৰা দেখিলোঁ একচুৱেলি, এয়া মোৰ একে ভাইটিৰ নিচিনা হ'ব। মানে আপোনাৰ খুব বেছি 15 বছৰ লাষ্ট, মানে পূৰা একদম মাতাল আৰু কোনো দুনিয়াত কি হৈ আছে একো গম নাপায়, খালি এটাই কথা কয় ফিল্ডত লাগিব মন আছে যদি, এনেকুৱা হৈ গৈছে মানে চিটুৱেশ্যন। তো জীৱনটো এনেকুৱা বুলি ভাবা নেকি তোমালোকে? লাইফটো এনেকুৱা নেকি যে এইটোৱেই লাইফ, মই মদ খাই এনেকৈ দিন পাৰ কৰিম, ঘৰত একো টেনশ্যন নাই? একচুৱেলি কিছুমান মাক দেউতাকৰো কিছুমান ভুল আছে, নিজৰ ল'ৰা ছোৱালীক লৈ কেয়াৰ ল'ব লাগে। একচুৱেলি চাব লাগে যে মোৰ ল'ৰাটোৱে কি কৰি আছে বা মোৰ ছোৱালীজনীয়ে কি কৰি আছে। আজিকালি ছোৱালীও ড্ৰিংকছ কৰে, মই বহুত দেখিছোঁ। আৰু কি কৰি আছে বা এনেকৈ বেয়া হ'ব নেকি মোৰ ল'ৰা ছোৱালীটো বা মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী? এনেকৈ হ'লে পিছত কিবা বেয়া কাম কৰিবগৈ নেকি? আপোনাৰ অলৰেডি আপুনি বেয়া ৰাস্তালৈ যাবলৈ আপুনি সুযোগটো দিছে, সেইটো কাৰণে পোৱালিটো আপোনাৰ বেয়া ৰাস্তালৈ গৈছে। এই সুযোগটো কেনেকৈ দিব নোৱাৰি বা কেনেকৈ তাক বিজি ৰাখিব পাৰোঁ, কেনেকৈ ঘৰত ধৰি ৰাখিব পাৰোঁ, সময় দি নিজৰ মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক সময় দি পেলাই বুজাই মেলি ঘৰত ৰখাৰ চেষ্টা কৰিব লাগে। আজিকালি এনেকুৱা নহয় আপোনাৰ মেট্ৰিক পাছ কৰিছে লগে লগে বাপেকে বাইক দি দিছে। মোৰ ল'ৰা বাইক এতিয়া মেট্ৰিক পাছ কৰিলে, ফাৰ্ষ্ট ডিভিজন পালে, বাইকখন লৈছে, গৈছে ওলাই, কেইদিনমানৰ পিছত দেখিব লগৰ ল'ৰাৰ লগত ঘূৰি আছে বাইকত, অমুকত গৈছে, মদ খাইছে। ল'ৰা ডাঙৰ হৈ গ'ল, এতিয়া চিন্তা নাই আৰু, কেৰিয়াৰ ধ্বংস, তাতেই বৰবাদ। তো জীৱনটো এনেকুৱা নহয় ন, লাইফটো এনেকুৱাই নেকি যে আপুনি ইমান সৰু বুলি কেনে ভাবিলে নহ'ব ন? জীৱনটো লাইফত কৰিবলৈ বহুত কিবা কিবি আছে। তো লাইফটো বহুত ধুনীয়া হয় যদি ভালকৈ আপুনি জীয়াব পাৰে, ভালকৈ এনজয় কৰিব পাৰে। লাইফটো বহুত ধুনীয়া হয়, লাইফত ফিউচাৰত চব পোৱা যায়। এতিয়াৰ পৰা যদি এনেকৈ মদ ভাং খোৱা হয় বা এতিয়াৰ পৰা যদি এনেকৈ বেয়া বস্তু খায়, ড্ৰাগছ লয়, এতিয়াৰ পৰা যদি এনেকুৱা কৰে, তো পিছলৈ গৈ পেলাই কেইদিন জীয়াই থাকিবা তোমালোকে? এবাৰ ভাবি চোৱাচোন, কেইদিন জীয়াই থাকিবা মানে? কি হ'বগৈ? খাইছা, মানিছোঁ, খায়ে আছা বাৰু, তোমাৰ একো হোৱা নাই, তোমাৰ প্ৰব্লেম নাই, তোমাৰ বেমাৰ নাই, তুমি হেল্ডি, তুমি হেপ্পী। আৰু এটা বয়স আছে আপোনাৰ মেক্সিমাম আপোনাৰ 15 পৰা 22-23 বছৰ বয়স, এটা মানে জোচ এটা থাকেতো মানুহৰ গাত, মানে বেলেগ এটা জোচ এটা থাকে, জুনুন এটা থাকে যে মই পাৰিম, মই এইটো কিবা কৰিম। সেইটো বয়সতে যদি ভালকৈ পঢ়ি শুনি কিবা এটা কৰি লোৱা ফিউচাৰত, এইখিনিয়ে সময়। তাৰপিছত আৰু নোৱাৰিবা আৰু 25 বছৰ 26 বছৰ হৈ গ'ল, লাহে লাহে আৰু মানুহ লাহে লাহে দুৰ্বল হৈ আহি থাকে ন। আজিকালি খোৱা খাদ্যবোৰো ইমান ভাল নহয়। তো এই আগৰ সময়খিনিতে যদি কিবা এটা নিজৰ কাৰণে নিজে নকৰা, এনেকৈ যদি সময়খিনি এতিয়াতে বৰবাদ কৰি দিয়া, পিছত গৈ পেলাই কি হ'বগৈ? জীৱনত কি কৰিবা? গোটেই জীৱনটো এনেকৈ পাৰ কৰি দিবা নেকি? মা দেউতাই পইচা দিব, মা দেউতাই খুৱাই থাকিব, সদায় তোমাক মা দেউতাই খুৱাই থাকিব নেকি? কোৱাচোন, তুমি নিজে ভাবি চোৱাচোন। মই কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাওঁ, মই তোমালোকক জাষ্ট কৈছোঁ। মই এইটো কোনো মই পাব্লিচিটি কৰিব বা মই ভাইৰেল হ'বৰ কাৰণে এইবিলাক কোৱা নাই, মই জাষ্ট কথাটো কৈছোঁ। মোৰ বেয়া লাগে মানে, মই নিজে দেখোঁ ন চকু দি, সেইটো কাৰণে মই কৈছোঁ। আৰু মই নিজে ভুক্তভোগী, ময়ো ড্ৰিংকছ কৰিছিলোঁ, কৰি পেলাই মই বেমাৰত ভুগিছোঁ, মই মেডিচিন খাইছোঁ। তো এনেকৈ লাহে লাহে গৈ পেলাই কি হ'ব মানে, যদি আয়ুস আছিলে 60-70 বছৰ, 30-35 40ত খতম, জীৱন শেষ। তাৰপিছত তোমাৰ যোনে জন্ম দিলে মা দেউতা, তেওঁলোকৰ বাবে কি কৰিলা? তোমাক ইমান কষ্ট কৰি সৰুৰ পৰা মা দেউতাই ডাঙৰ কৰিছে, তেওঁলোকৰ বাবে তুমি কি কৰিছা? কিবা এটাতো তেওঁলোকৰ কাৰণে এটলিষ্ট কৰি থৈ যোৱা। কমচে কম তেওঁলোকৰ চকুৰ আগত অকণ ভাল কিবা এটা হৈ দেখুওৱা। এনেকৈ যদি মদ খাই থাকা, এনেকৈ যদি কাজিয়া পাচল কৰি ফুৰা, কি হ'বগৈ মানে ভৱিষ্যতে? কিছুমানে আকৌ আপোনাৰ আজিকালি এনেকুৱা হৈ যায়, ল'ৰাবোৰ এনেকুৱা ডিপ্ৰেশ্যন টাইপ, মানে চাকৰি নাপালে, জীৱনত চাকৰি নাই বুলিয়ে মদ খায়। মোৰ কেইজনমান ফ্ৰেণ্ড আছে, চাকৰি নাই বুলিয়ে মদ খাই আছে। ময়ো ইণ্টাৰভিউ মাৰিছিলোঁ, ময়ো চাকৰি পোৱা নাই। সেইবুলি মোৰ কি আৰু জীৱনটোত অকল চাকৰিটোৱে গোটেই জীৱনটো নহয়, চাকৰি জীৱনৰ এটা সৰু ভাগ হয়।
পাইছা যদি ঠিকে আছে, নাই পোৱা যদি বাদ দিয়া। চাকৰি যদি তুমি জীৱনত পাইছা তো ভাল কথা, আৰু যদি নাই পোৱা বাদ দিয়া। আৰু বহুত আছে কৰিবলৈ কিবা কিবি। অকল চাকৰি কৰিয়ে চব মানুহ চলি আছে নেকি? যিমান ছাকচেছফুল মানুহ আছে মেক্সিমাম মানুহ তুমি দেখিবা চাকৰি কৰাতকৈ বিজনেছ কৰা বা কষ্ট কৰা, কিবা নিজে এটা কৰি, তেনেকৈ মানুহ বহুত সুখত আছে। কিন্তু চাকৰি কৰি ইমান মানুহ সুখত নাই যিমান মানুহ বিজনেছ কৰি সুখত আছে, বা কিবা এটা নিজে কৰি মেলি সৰুকৈ হ'লেও মানে সুখত থাকিব পাৰি, জীৱনটো উপভোগ ভালকৈ কৰিব পাৰি। চাকৰিয়ে জীৱনটো নহয় একচুৱেলি, জীৱনত কৰিবলগীয়া বহুত কিবা কিবি আছে যদি কৰিম বুলি ভাবা। কিন্তু এনেকৈ যদি বেয়া বস্তু খাই পেলাই জীৱনটো বেয়া কৰি পেলোৱা, পিছত আৰু একো কৰিবলৈ সময় নাপাবা, আৰু একো নাথাকিবগৈ মানে কৰিবলৈ। এডিক্টেড হৈ যোৱাৰ পিছততো শেষেই আৰু, লাগিবই সদায় সদায় লাগিব তেতিয়া। তো এইবোৰেই কথা মানে এনেকৈ বেয়া লাগে ন নিজে যেতিয়া দেখোঁ ন চকু দি, মোৰ নিজৰ চকুৰ আকৌ নিজৰ সৰু সৰু মোৰ ভাইটিয়ে হ'ব, নিজৰ সৰু ভাইটিবিলাক যেতিয়া এনেকৈ বেয়া বস্তু খাই থাকে, কম বুলিও ক'ব নোৱাৰোঁ, বুজাব নোৱাৰোঁ, বেয়া পাব, ক'লে কাজিয়া লাগি যাব। এটলিষ্ট নিজৰ ঘৰখন, নিজৰ ফেমিলিটো, নিজৰ মা দেউতাৰ কথা ভাবা। মানুহৰ জীৱনত টেনশ্যন আহে, টেনশ্যন থাকিবই, টেনশ্যনেই হৈছে জীৱনটো। জীৱনটোৱে এটা টেনশ্যন। মানুহৰ জন্ম যেতিয়া ল'লোঁ ন, এই জীৱনটো এটা টেনশ্যন আমাৰ, আৰু ইয়াক এনেকৈ টেনশ্যনৰ মাজেদিয়ে পাৰ কৰিব লাগিব। এইটোৱে হৈছে লাইফ, এইটোৱে লাইফ, এইটো এনেকৈয়ে পাৰ কৰিব লাগিব, এইটো এনেকৈয়ে জীৱ লাগিব। আৰু এনেকৈ মদ খাই নিচা কৰি বা কাজিয়া কৰি কিবা কৰি একো লাভ নাই। এদিন তুমিও শেষ হ'ব লাগিব, এদিন ময়ো শেষ হ'ব লাগিব। আমি এটা জেগাতেই যাম, চব শ্মশানতেই গৈ পেলাই আমাৰ শেষ হ'বগৈ। গতিকে এইবোৰ কৰি ফুৰাতকৈ নিজৰ কেৰিয়াৰটোৰ কথা চিন্তা কৰা, নিজৰ লাইফটোৰ কথা চিন্তা কৰা, নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰা। চাকৰিলৈ অকল আশা কৰি নাথাকিবা। চাকৰি পাইছাতো ভালেই, পাই গ'লেতো কথাই নাই, লাইফটো টেনশ্যন নাই। আৰু চাকৰি নোপোৱাকৈও মানুহ হেপি থাকিব পাৰি, বহুত কিবা কিবি কৰিব পাৰি। আজিকালি বহুত কিবা কিবি কৰিব পৰা আছে, তেনেকৈ মানুহে কৰি মেলি বহুত হেপি আছে। অকল চাকৰিটোৱে লাইফটো নহয়। এনেকুৱা নহয় যে মই চাকৰি নাপালোঁ, মোৰ জীৱনত পঢ়া শুনাখিনি চব বৰবাদ হৈ গ'ল, এনেকুৱা নহয়। নিজে চকুৰে যেতিয়া চবা হয় ন, তেতিয়া কিছুমান বস্তু নিজে গম পাব পাৰি, নিজে দেখিবা। যিমান মেক্সিমাম ভাল ভাল বিজনেছমেন বা ভাল মানে ধনী মানুহ, আৰু যিমান নিজে কিবা কষ্ট কৰি লাইফত তেনেকৈ ছাকচেছ হোৱা মানুহ, ইমান পঢ়া শুনা নহয়। কিন্তু কষ্ট কৰিছে, বিজনেছ কৰিছে, ভাল জেগাত মাথাটো ইউজ কৰিছে, ভাল জেগাত ভালকৈ ব্ৰেইন ইউজ কৰি কৰা, লাইফত ছাকচেছ হ'বাই। আৰু এইবোৰ নিচা মিচা কৰি, আপোনাৰ কাজিয়া পাছল মিছা মিচি এইবিলাক কৰি পেলাই, নিচা কৰি পেলাই নিজৰ জীৱনটো ধ্বংস কৰি, মদ খাই, ভাং খাই, ড্ৰাগছ লৈ এইবিলাক কৰি নিজৰ জীৱনটো ধ্বংস নকৰিবা। মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। এইখিনিয়ে কথা আছিলে, ক'লোঁ মই নিজৰ মনৰ কিছুমান ভাৱৰ কথা ক'লোঁ। বেয়া নাপাবা, আৰু যদি তোমালোকে কোনোবাই তেনেকৈ বেয়া নাপাবা আৰু দেই, কৈ দিলোঁ আৰু বহুত কথা, মনত কিছুমান কথা আছিলে ন। যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু যাতে মই এনেকৈ আগলৈও আৰু ভাল ভাল কিবা কিবি ভিডিঅ' দি থাকিব পাৰোঁ তোমালোকলৈ, মটিভেশ্যনেল ভিডিঅ' এনেকৈ যদি দি থাকিব পাৰোঁ। ধন্যবাদ।